এইটো মোৰ প্ৰথম ব্লগত মই আপোনালোকক চিনাকিটো দি লৈছোঁ। মোৰ নাম হৈছে প্ৰণৱ জ্যোতি। মই অসমৰ লখিমপুৰ জিলাৰ বাসিন্দা, এখন সৰু গাঁৱৰ বাসিন্দা হয়। ইউটিউবত প্ৰথমবাৰ আহিছোঁ। ইউটিউবত প্ৰথমবাৰ আহিলে আপোনালোকক মানে কি লাগে আপোনালোকে হয়তো জানে। আপোনালোকৰ অকণমান সহায়ৰ প্ৰয়োজন। আশা কৰোঁ আপোনালোক সকলোৱে মোক এইকণ সহায় কৰিব। ভিডিঅ'টো চাব আপোনালোকে, বেছি দীঘলীয়া নহয়, 3 মিনিটৰ ভিডিঅ'। আৰু আপোনালোকক কথা দিছোঁ, মই এইটো ভিডিঅ' যদি আপোনালোকে চাই, মই নেক্সট ভিডিঅ'টো ভাল কণ্টেণ্ট লৈ আহিম। আৰু আপোনালোকে দেখিবলৈ পাব এটা নতুন কণ্টেণ্টৰ লগত মোক। আৰু এইখিনিতে মই এটা কথা কৈ থওঁ, এইটো মোৰ প্ৰথম ব্লগ বুলি কৈছোঁ, কিন্তু মই আগতেও ভিডিঅ' বনাইছোঁ। বহুত ভিডিঅ' মই দি থোৱা আছে, আপোনালোকে চাবগৈ পায় চেনেলটো গৈ। কিন্তু আজিলৈকে ভিডিঅ'ত মানে চব জিৰ', একোৱে হোৱা নাই এতিয়ালৈকে। এইটো ভিডিঅ' সেইকাৰণে আপোনালোকক প্ৰথম ব্লগ বুলি কৈছোঁ। মানে একো হোৱাই নাই যেতিয়া এইটো মোৰ প্ৰথমেই ব্লগ হ'ব। আৰু মানে কি, আপোনালোকে যদি বিচাৰে মই নতুন কণ্টেণ্ট লৈ আপোনালোকৰ মাজলৈ আহোঁ, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু